জীৱনত যেতিয়া কিবা এটা কামৰ কাৰণে টকা পইচাৰ প্ৰয়োজন হয় আৰু আমাৰ হাতত যেতিয়া টকা পইচা নাথাকে আমি কি কৰোঁ? আমি বেংকলৈ যাওঁ, আমি লোন ল'বলৈ চেষ্টা কৰোঁ। গতিকে আজি কিছু কথা জানো আহক লোনৰ বিষয়ে আৰু কি ধৰণৰ লোন আপোনালোকে ল'ব পাৰে আৰু কোন ক্ষেত্ৰত কোলাটেৰেল কেনেকুৱা ধৰণৰ হ'ব পাৰে এইবিলাক সকলো কথা আজি পাতিম। আনচিকিউৰ্ড আৰু চিকিউৰ্ড লোনৰ কথা সম্পূৰ্ণ আজি আলোচনা কৰিম। নমস্কাৰ সকলোকে। যিহেতু আজি গাড়ীৰ পৰা ভিডিঅ' কৰিছোঁ, আমি ট্ৰেভেল কৰি আছোঁ, বিহুৰ উপলক্ষে ঘৰলৈ আহি আছোঁ। একদম আৰম্ভণিতে আপোনালোকক ক'ব বিচাৰিছোঁ যে দুটা টাইপৰ মুখ্য লোন থাকে। এটা হৈছে আনচিকিউৰ্ড লোন, অন্যটো হৈছে চিকিউৰ্ড লোন। এতিয়া আনচিকিউৰ্ড লোন বুলি ক'লে কি বুজি পাব? যাৰ বিপৰীতে আপোনালোকে বেংকক একো কোলাটেৰেল বা একো বন্ধকি দিব নালাগে। অৰ্থাৎ যিবিলাক ধৰক পাৰ্চনেল লোন বা ক্ৰেডিট কাৰ্ডৰ যিবিলাক লোন, এই লোনবিলাক হৈছে আনচিকিউৰ্ড লোন। অৰ্থাৎ ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ বন্ধকি দিয়াৰ প্ৰয়োজন নাই। আৰু এটা কথা মনত ৰাখিব, য'ত আনচিকিউৰ্ড লোনৰ কথা আহে তাতে সদায় ইণ্টাৰেষ্ট ৰেট বেছি হয়। অৰ্থাৎ আপোনালোকে বেছি ইণ্টাৰেষ্ট দিব লগা হয় আনচিকিউৰ্ড লোনৰ কাৰণে। আৰু দ্বিতীয়তে যদি আমি কওঁ তেনেহ'লে এয়া হ'ল চিকিউৰ্ড লোন। চিকিউৰ্ড লোন আপোনাৰ হোম লোন হ'ব পাৰে, প্ৰপাৰ্টিৰ এগেইনষ্টত লোন হ'ব পাৰে, সোণৰ এগেইনষ্টত বা গ'ল্ড লোন বুলি যাক কয় সেইটো হ'ব পাৰে। এইবিলাক হৈছে চিকিউৰ্ড লোন। আপোনালোকৰ কাৰ লোনটো চিকিউৰ্ড লোনত আহে। অৰ্থাৎ চিকিউৰ্ড লোনৰ মিনিংটো কি? যে যদিহে আপোনালোকে লোন ডিফল্ট কৰে বা কোনোবাবাৰ আপোনালোকে লোন দিব নোৱাৰিলে বা লোন নিদিলে, ঘূৰাই নিদিলে EMI, তেনেহ'লে সেই সম্পত্তিটো যিটোৰ এগেইনষ্টত আপোনালোকে সেই লোনটো লৈছিল সেই সম্পত্তিটো বেংকে জব্দ কৰিব আৰু বেংকে তাৰ এগেইনষ্টত সেই সম্পত্তিটো বেছি টকাখিনি উলিয়াই ল'ব। সেইকাৰণে চিকিউৰ্ড লোনৰ ক্ষেত্ৰত অলপ কিছু পৰিমাণে ৰেট অফ ইণ্টাৰেষ্ট কম হয়। কিন্তু ইণ্টাৰেষ্ট ৰেট কম হোৱাটোৱে কেৱল কথা নহয়, আচলতে তাত কিছুমান ক্ৰাইটেৰিয়া থাকে। আপোনালোকে ঘৰ কিনিবলৈ বিচাৰিলে বা ঘৰ বনাবলৈ বিচাৰিলেহে হোম লোন পাব। আপোনালোকে গাড়ী কিনিবলৈ বিচাৰিলেহে আপোনালোকে কাৰ লোন পাব। গ'ল্ড লোনৰ জৰিয়তে আপোনালোকে যিকোনো কাম কৰিব পাৰে, সেইটো হয়। আৰু এই লোন এগেইনষ্ট প্ৰপাৰ্টি যিটো হয় তাৰ এগেইনষ্টত আপোনালোকে বেলেগ বেলেগ কাম কৰিব পাৰে। এতিয়া চাওক, যদিহে আপোনালোকে লোন ল'ব বিচাৰিছে তেনেহ'লে প্ৰথম কথাটো লোন নোলোৱাটো ভাল। যদি পৰাপক্ষত আপোনাৰ কেছ পইচাৰে আপোনাৰ কাম চলি আছে তেনেহ'লে সেইটো বেছি ভাল। তথাপিও যদি আপোনাৰ লোনৰ প্ৰয়োজন আছে তেনেহ'লে যদি ইণ্টাৰেষ্টত টকা পইচা অলপ বচাবলৈ বিচাৰে তেনেহ'লে আপোনালোকে চিকিউৰ্ড লোনৰ ফালে যাব পাৰে। আৰু সেয়াও হ'ব কেৱল গ'ল্ড লোন আৰু লোন এগেইনষ্ট প্ৰপাৰ্টি। আৰু বাকী যিবিলাক লোন আছে, হোম লোন হ'লেতো আপুনি কেৱল ঘৰ কিনিব পাৰিব, তাৰ পৰা ঘৰ বনাব পাৰিব। আৰু ছেকেণ্ডলি কাৰ লোন যদি আপুনি লয় তেনেহ'লে কেৱল গাড়ীৰ কাৰণেই প্ৰযোজ্য হ'ব। গতিকে এয়া হ'ল কোলাটেৰেলৰ বিষয়ে। কিন্তু ইণ্টাৰেষ্টৰ ক্ষেত্ৰত দুটা টাইপৰ ইণ্টাৰেষ্ট আজিৰ তাৰিখত দেখিবলৈ পোৱা যায়। প্ৰথম হৈছে ফিক্সড ইণ্টাৰেষ্ট। অৰ্থাৎ আচলতে যিটো ফিক্সড ৰেট অফ ইণ্টাৰেষ্ট হয় এইটো সদায় আপোনাৰ প্ৰথম যিটো মূলধন, আপুনি যদি 1 লাখ টকাৰ লোন লয় সেই 1 লাখৰ ওপৰতে উলিওৱা হয়। আপুনি 1 লাখ টকাৰ ওপৰত যদি এবছৰৰ কাৰণে লোন ল'লে আৰু 10% যদি ফিক্সড ইণ্টাৰেষ্ট ৰেট হয় তেনেহ'লে আপোনালোকৰ চিধা 10,000 টকাৰ ইণ্টাৰেষ্ট আপোনালোকে দিব লাগিব এবছৰত। এনেধৰণৰ তেওঁলোকৰ হিচাপ থাকে। দ্বিতীয়টো হৈছে ৰিডিউচিং ৰেট। ৰিডিউচিং ৰেটত কেনেকুৱা হয় জানেনে? ৰিডিউচিং ৰেটত আপুনি যদি এটা লোন লয় তেনেহ'লে ধৰক আপোনালোকৰ 1 লাখ টকাৰ লোন আছিল আৰু প্ৰতি মাহৰ 10,000 টকাৰ EMI আছিল। আৰু আপুনি প্ৰথম মাহৰ যিটো 10,000 টকাৰ EMI সেইটো দি দিয়াৰ পাছত কেনেকৈ কেলকুলেট হ'ব জানেনে? আপুনি টোটেল লোন লৈছিল, প্ৰিন্সিপাল আছিল আপোনাৰ 1 লাখ টকা। 1 লাখ টকাৰ পৰা আপুনি 10,000 টকাৰ EMI দি দিলে, বাকী থাকিল কিমান? 90,000 টকা। আৰু 1 লাখ টকাৰ ওপৰত যোৱা এক মাহত কিমান ইণ্টাৰেষ্ট লাগিছিলে? ধৰক 1,000 টকা লাগিছিলে। সেই 1,000 টকাটো এৰি যাব আৰু আপোনাৰ দ্বিতীয় মাহৰ কাৰণে 91,000 টকাৰ ওপৰত 10% ৰেটৰ হিচাপত লাগিব ইণ্টাৰেষ্ট। গতিকে এইটো কোৱা হয় ৰিডিউচিং ৰেট। গতিকে ৰিডিউচিং ৰেটটো সদায় প্ৰিফাৰেবল হয়। আপোনালোকে যদি বেংকলৈ যায় তেনেহ'লে যিমান পাৰে সিমান চেষ্টা কৰিব যে ৰিডিউচিং ৰেটত আপোনালোকে লোন লওক, কাৰণ ইয়াতে আপোনালোকৰ ইণ্টাৰেষ্টটো যথেষ্ট কম পৰে। যিহেতু গাড়ীত আছোঁ গতিকে বহুত বেছি কথা আজি নাপাতো। সাধাৰণভাৱে ঋণ বা লোনৰ কথা যদি কওঁ, এই দুটা একদম বেছিক কথা আছিল, আপোনালোকক জনাই থলোঁ। ঋণৰ বিষয়ে, লোনৰ বিষয়ে আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আমি আগলৈ লৈ আহিম। গতিকে তাৰ কাৰণে আপোনালোকে পেজটো ফ'ল' কৰি ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। লগতে যদি কিবা কথা আপোনালোকৰ কনফিউজন থাকি গৈছে, কিবা নতুন টপিক যদি আপোনালোকে জানিব বিচাৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব পাৰিব আমাক। তেনেহ'লে আজি আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ আৰু খুব সোনকালে এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখলৈ আহিম। তেনেহ'লে আজিলৈ বিদায় দিয়ক। নমস্কাৰ।